প্ৰথমতে মই এই বিধানসভা নিৰ্বাচনত বড়োলেণ্ড অঞ্চলৰ ৰাইজে UPPL দলক আস্থা আৰু বিশ্বাসত লোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু আজি অসমত এদিন দুদিনৰ পিছতে মিত্ৰজোঁটৰ এখন চৰকাৰ হ'বলৈ গৈ আছে। এটা শক্তিশালী চৰকাৰ, অসমৰ জনগণৰ উন্নয়নৰ কাৰণে কাম কৰা এটা চৰকাৰ অসমৰ ৰাইজে পাবলৈ গৈ আছে। আৰু আজি এই মুহূৰ্তত মই বিটিআৰবাসী ৰাইজকো ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আমাক আস্থা আৰু বিশ্বাসত লৈছে। আজি স্পেচিয়েলি আমাৰ যিটো বিটিআৰ কাউন্সিল, ইয়াত এটা শক্তিশালী কাউন্সিল ৰাইজে বিচাৰিছে আৰু সেই মেণ্ডেটটো আমি এছেম্বলি ইলেকশ্যনত দেখিবলৈ পাইছোঁ। BPFৰ 3জনকৈ মন্ত্ৰী বিপুল ভোটৰ ব্যৱধানত ইয়াত হাৰি গৈছে। তো এই যে মেণ্ডেট ৰাইজে দিছে, এই কথাটো মনত ৰাখি BPFৰ বহুখিনি MCLA আমাৰ লগত যোগাযোগ কৰিছে আৰু তেখেতসকলে ৰাইজে তেখেতসকলৰ পৰা যিটো বিচাৰিছিলে নিৰ্বাচিত হৈ ৰাইজৰ কাৰণে কাম কৰিব লাগে, সেই কামখিনি কৰিবৰ কাৰণে তেখেতসকলৰ ইচ্ছা আছে আৰু সেইকাৰণে শাসকীয় দলৰ লগত থাকি তেখেতসকলে কাম কৰাৰ এটা মন আমাক ব্যক্ত কৰিছে আৰু আমি তেখেতসকলক আদৰণি জনাইছোঁ। আৰু বিশেষভাৱে আজি আমাৰ ইয়াত প্ৰাক্তন NDP নেতা চাউৰাইগৰা ডাঙৰীয়া আজি জইন কৰিছে। তেখেত 13 চিৰাং সমষ্টিৰ MCLA আৰু ইয়াৰ লগতে মানাছ চেৰফাং সমষ্টিৰ আমাৰ MCLA ধনঞ্জয় ডাঙৰীয়া আমাৰ দলত যোগদান কৰিছে আৰু বহুতে আমাৰ লগত যোগাযোগ কৰি আছে। যিসকল যোগাযোগ কৰি আছে আমি সকলোকে আদৰণি জনাইছোঁ। আৰু নিৰ্বাচনৰ আগতে আমি এটা পলিচি ঘোষণা কৰিছিলোঁ যে আমাৰ কাউন্সিলত যিসকলে MCLA হ'ব, সকলেতো বিভিন্ন বিভাগ চলাবই, যিসকল MCLA হ'ব তেখেতসকলৰ বিভিন্ন বিভাগ চোৱা চিতা কৰাৰ দায়িত্ব তেখেতসকলক অৰ্পণ কৰা হ'ব। আৰু আজি সেই কামটোকে আমি কৰিবলৈ গৈ আছোঁ। অসমত চৰকাৰ গঠন হোৱাৰ পিছতে অসমৰ উন্নয়নৰ কাম ক্ষিপ্ৰতাৰে আগবাঢ়িব আৰু একে সময়তে বিটিআৰ অঞ্চলতো যিটো আমাৰ বিটিআৰ চুক্তি আছিলে সেইটো ৰূপায়ণ কৰা, NDPৰ সমস্যা স্থায়ী সমাধান কৰা, ৰিহেবিলিটেশ্যন কৰা, তেখেতসকলক ৰিক্ৰুইটমেণ্ট কৰা, কেছ উইথড্ৰ কৰা আদি কৰি বিভিন্ন সমস্যাবিলাক স্থায়ী সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। আৰু মই আজি দলৰ সভাপতি হৈ মই তেখেতসকলক আদৰণি জনাইছোঁ আৰু অনাগত দিনত আমি একেলগে কাম কৰি যোৱাৰ কাৰণে মই তেখেতসকলক আজি আমাৰ দললৈ মই অভিনন্দন আদৰণি জনাইছোঁ। চাওক, এতিয়া আৰু বহুত বিধায়ক বিৰোধী দলত থাকিবলৈ নিবিচাৰে, হয়তো তেনেকুৱা বিধায়কবিলাক আহিব পাৰে, কিন্তু আমি এতিয়ালৈকে তেনেকুৱা কথাবিলাক ইমান চিন্তা চৰ্চা কৰা নাই। এনেই বন্ধুত্বপূৰ্ণভাৱে আলোচনা চলি আছে বিভিন্নজনৰ লগত, কিন্তু এতিয়ালৈকে আমি তেনেকুৱা অফিচিয়েলি আগবাঢ়া নাই। কাৰণ আমাৰ যিটো 3টা মিত্ৰজোঁটৰ পাৰ্টি আছে, মূল পাৰ্টি হিচাপে ভাৰতীয় জনতা পাৰ্টি, ইয়াৰ পিছত অসম গণ পৰিষদ আৰু UPPL, এই 3টা দল মিলি আমাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু ইয়াৰ পিছত বাকীখিনি কথা আমি চিন্তা কৰিম। হয়, বহুত MCLA যোগাযোগ কৰি আছে, হয়তো 2-এদিনত আৰু যোগদান কৰিব আৰু তেখেতসকলক আমি আদৰণি জনাইছোঁ। আমি একেলগে কাম কৰিম, টিম হৈ কাম কৰিম, কাৰণ 35 লাখ জনসাধাৰণক আগুৱাই লৈ যোৱাৰ কাৰণে সকলো ৰিপ্ৰেজেণ্টেটিভ আমি একেলগে থাকিব লাগিব। আজি শাসক বিৰোধী বুলি কথা নাই, প্ৰত্যেকজন MCLAৰ পৰা ৰাইজে কিবা নহয় কিবা বিচাৰিছে আৰু সেইটো যদি কৰিব লাগে আমি একেলগে আগবাঢ়ি যাব লাগিব। আৰু সেই উদাৰতা লৈ পেলাই আমি UPPL আজি BJP একেলগে চৰকাৰ গঠন কৰিছোঁ আৰু সকলোৱে মিলি আমি আগবাঢ়ি যাম। চাওক, আগৰ পৰা 3জন আছিলে, আমিতো 3জন বিচাৰিমে, তো আলোচনাৰ ভিত্তিত এইটো হ'ব। তো বাকীখিনি কথা আলোচনাৰ ভিত্তিত চব কথাই হ'ব। আমাৰ ইয়াত কোনো খেলিমেলি নাই। এতিয়া চবে ভালকৈ জিকি আহিছে আৰু এটা ভাল সুন্দৰ পৰিৱেশ, গতিকে সুন্দৰ পৰিৱেশত চৰকাৰ গঠন হ'বলৈ গৈ আছে। তো ইয়াত একো তেনেকুৱা হয়তো একো খেলিমেলিৰ কথা নাহিব, চব কথা ঠিকে ঠাকে হৈ যাব।
হয়, কাৰণ বিটিআৰ অঞ্চলৰ পৰাও বহুত উন্নয়নৰ কাম কৰিব লগা থাকে। ইয়াত 10জন জিকিছে না 2জন জিকিছে ইয়াৰ লগত কথা নাই, বহুতখিনি কাম কৰিব লগা থাকে। আৰু সেই অঞ্চলৰ পৰা যেতিয়া নিৰ্বাচিত হৈ আমাৰ যিসকল ৰিপ্ৰেজেণ্টেটিভ আছে সেইসকলে অসমৰ হৈ কাম কৰাৰ এটা সুযোগ পাব লাগে। তো সেইখিনি সুযোগ নিশ্চয় দিব, মই সেইটো আশা কৰিছোঁ। আপোনালোকক মই ধন্যবাদ জনাইছোঁ কি আপোনালোকে আমাক সহযোগ কৰি আছে। কিন্তু ইয়াৰ লগতে আজি কোভিড যিটো চিটুৱেশ্যন সেইটো বাঢ়ি গৈ আছে, আমাৰ হেল্থ মিনিষ্টাৰ যথেষ্ট এলাৰ্মিং এটা চিটুৱেশ্যনৰ আগজাননী দি আছে। সেইকাৰণে সকলোকে মই আহ্বান কৰিছোঁ যাতে মাস্ক পৰিধান কৰে, চেনিটাইজাৰ ইউজ কৰে আৰু সকলো সাৱধান হৈ থাকে, সেইটো মই আহ্বান কৰিছোঁ। চাওক, BPF-ৰ কোনো মিছন আৰু ভিজন নাই। তেখেতসকলে বিৰোধীত থাকি কোনো কাম কৰিব পৰা অৱস্থাত নাই। য'ত শাসকত থাকিয়ে তেখেতসকলে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে বিৰোধীত থাকি পেলাই তেখেতসকলে কি কাম কৰিব। আৰু আপোনালোকে দেখিবলৈ পাইছে চৰকাৰ গঠন কৰা 3 মাহ হ'ল, 3 মাহত আমি বিভিন্ন প্ৰয়োজন আমাৰ বিষয়বিলাকক লৈ পেলাই 3-4বাৰ আমি কাউন্সিল বহিলোঁ, এটাও কাউন্সিলত তেখেতসকলৰ মানুহ উপস্থিত নাই। আজি তেনেকুৱা যদি ইৰেচপনচিবল হয়, ৰাইজক তেখেতসকলে কি দেখাব, কি কাম কৰিব? আপুনি নিৰ্বাচিত হৈছে, হয় আপুনি শাসকত থাকিব লাগিব, নহ'লে বিৰোধী থাকিব লাগিব, কিন্তু তেখেতসকলে কৈছে যে কাউন্সিলতে নাথাকে। চ' সেইটো এটা আপোনাৰ যিটো মেণ্ডেট, পিপুলছ যিটো মেণ্ডেট, সেইটো আপুনি অপমান কৰা হৈছে। আপোনাক তেনেকুৱা মনোমানি কৰাৰ কাৰণে আপোনাক ভোট দিয়া নাই। আপোনাক ভোট দিছে, আপুনি এছেম্বলিত যাওক, ৰাইজৰ কাম কৰক, আপুনি কাউন্সিলত যাওক, ৰাইজৰ কাম কৰক। কিন্তু তেখেতসকলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ক'লে যে আমি মানে কাউন্সিলত নাযাওঁ যেতিয়ালৈকে চৰকাৰ গঠন কৰিব নোৱাৰে। সেইটোতো কথাই হ'ব নোৱাৰে। তো আপুনি 5 বছৰ আমি লাহে লাহেকৈ ক'ব পাৰিম 1-2 দিনৰ পিছত, কিন্তু মুখ্যমন্ত্ৰী কোন হ'ব বুলি ক'লে এইটো আপোনালোকে অলপ এটা প্ৰশ্ন সোধা হ'ব। কাৰণ সেইটো মানে বিজেপি দলে আমাৰ বিগ ব্ৰাদাৰ হিচাপে তেখেতসকলে ডিচিশ্যন ল'ব আৰু তেখেতসকলৰ কিছুমান প্ৰক্ৰিয়াৰে ৰাষ্ট্ৰীয় দল হিচাপে এই প্ৰক্ৰিয়াৰ মাজেৰে এইটো নিৰ্বাচিত হ'ব। তেনেকুৱা আমি এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই, আমি আলোচনা কৰি আছোঁ। আপোনালোকৰ আগতো কৈছোঁ, এতিয়াও কৈছে অসমৰ নেতৃত্ব দিয়া মানুহজন ভাল হ'ব লাগিব, ভাল নেতৃত্ব দিব পৰা মানুহকে গোটাব লাগিব। গতিকে কেন্দ্ৰীয় নেতৃত্বই তেনেকৈ মানুহকে দিব। হয়তো তেখেতসকলে প্ৰচিডিউৰটো ফ'ল' কৰি আছে, এই প্ৰচিডিউৰ মতে যাব। গতিকে এইটো প্ৰশ্ন আপোনালোকে আমাৰ উত্তৰটো আপোনালোকে বিজেপিৰ নেতৃত্বৰ ওপৰতহে বেছিকৈ বিচাৰিব, তেতিয়া পাব, আমাৰ তাত ইমান নাপাব। থেংক ইউ। হয়, এইটো কালি হ'ব, কালিও আহি আছে বহুত লাহে লাহেকৈ। হয়, কালি আছে, তেনেকুৱা আছে। নাই, কিছুমান MCLA আমাৰ লগত যোগাযোগ কৰি আছিলে ইলেকশ্যনৰ আগৰ পৰা। তো এই ইলেকশ্যনতো 1-2জন BPF-ৰ MCLA তেখেতসকলে ডাইৰেক্ট জইন কৰা নাই যদিও কিছুমান সমষ্টিত আমাক নিৰ্বাচনত সহায় কৰিছে। এইটো হ'ল বাস্তৱ কথা। কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কিছুমান নীতি চিন্তাধাৰাবিলাক তেখেতসকলে নিৰ্বাচিত হৈ যোৱাৰ পিছত তেখেতসকলে গম পালে। আগতে এই কথাবিলাক জানা নাছিলে কি তেখেতসকলে কেনেকৈ কাম কৰে। যেতিয়া নিৰ্বাচিত হৈ এটা টিম হৈ কাম কৰিব ওলালে, দেখিবলৈ পালে কি যে তেখেতসকলৰ কাম কৰাৰ কোনো উদ্দেশ্যই নাই। তেতিয়া তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিলে আৰু কোনোবাই আমাক কথা দিছিলে কি নিৰ্বাচনৰ পিছৰ লগে লগে আমাৰ দলত আহি যাব। এতিয়া তেখেতসকলে আমাৰ দলত আহিব বিচাৰিছে আৰু কিছুমানে কৈছিলে কি আমি আপোনালোকক সহায় কৰি দিম, ইয়াৰ বিনিময়ত আপোনালোকে আমাক পৰৱৰ্তী সময়ত কেনেকৈ সহায় কৰে আমাৰ ৰাইজক মানে উন্নয়নৰ ক্ষেত্ৰত, এই কথাবিলাক আলোচনা কৰিছিলে। গতিকে আজি তেনেকৈ আগবাঢ়ি গৈ আছে আৰু 2 এদিনতে বহুখিনি MCLA আৰু যোগদান কৰিব। তেখেতসকলে আমাৰ লগত যোগাযোগত আছে। আৰু যিখিনি ধৰক হাৰিছে বিধানসভা নিৰ্বাচনত তেওঁলোকে কিবা যোগদানৰ কিবা প্ৰক্ৰিয়া আপোনালোকৰ লগত যোগাযোগ কৰিছে নেকি? কি কৈছে? যিবিলাক হাৰিছে আপোনালোকৰ প্ৰমিলাৰী বৰ্মাই হওক বা হেৰি হওক, তেওঁলোকে নাই, এতিয়ালৈকে আলোচনা কৰা নাই। তেখেতসকলৰ ভিতৰত যিসকলে চিনচিয়াৰলি ৰাইজৰ কাম কৰিব ওলাইছে বা বিচাৰে, তেখেতসকলক আমাৰ দলত লোৱাৰ কোনো অসুবিধা নাই। কিন্তু যিয়ে নহওক কিয় ৰাইজৰ প্ৰতি এটা কমিটমেণ্ট থাকিব লাগিব, দায়বদ্ধতা থাকিব লাগিব। এনে হাৱাত ঘূৰি থকা মানুহবিলাকক আমি দলত ল'ব নিবিচাৰোঁ। যোনে ৰাইজৰ প্ৰতি দায়িত্ব আছে, কাম কৰিব আহিছে, তেখেতসকলক আমাৰ দলত যোগদান কৰাত কোনো অসুবিধা নাই। থেংক ইউ।